Welcome to Editos Assam. আমি আজি আলোচনা কৰিম আপোনাৰ APSCৰ জেনেৰেল ষ্টাডিজ পেপাৰ 5 নম্বৰ যিখন 5 পেপাৰ এখন আছাম ৰিলেটেড পেপাৰ হয়। এটা অভাৰভিউ পাম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আহকচোন চাওঁ। চাওক প্ৰথম কুৱেশ্যনটো পলিটিৰ পৰা আছিলে। এইটো আছিলে গাঁও প্ৰধানসকলৰ ওপৰত এটা পঞ্চায়ত ৰিলেটেড কুৱেশ্যন। এতিয়া এনচাৰটো কৰিব যাওঁতে আমি কেনেকৈ কৰিম? প্ৰথম কথা আমি ইয়াতে পঞ্চায়ত ব্যৱস্থাটোৰ কথা অলপ লিখিব লাগিব আৰু ইম্পৰ্টেঞ্চটো লিখি পেলাই বা আৰ্টিকুলৰ যিখিনি আৰ্টিকুল আছে আমাৰ কনষ্টিটিউশ্যনত পঞ্চায়ত ৰিলেটেড তেনেকৈ দুই এটা উদাহৰণ দি কৰি আমি গাঁও প্ৰধানসকলৰ যিটো ইম্পৰ্টেঞ্চ হয় আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন চিষ্টেমটোত সেইটো লিখিব লাগিব। চাওক কিছুমান স্কিম আছে যিবিলাক স্কিম ধৰি লওক প্ৰধানমন্ত্ৰী আৱাস যোজনা এনেধৰণৰ স্কিমবিলাক একেবাৰে পাবলগীয়া ব্যক্তিসকলে যাতে পায় এই স্কিমবিলাক ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত ছাকচেছ কৰাৰ ক্ষেত্ৰত এই গাঁও প্ৰধানসকলৰ কিন্তু যথেষ্ট ভূমিকা থাকে। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো চাওক এটা স্কিমৰ ওপৰত আহিলে আৰু এইটো হ'ল মহিলা সবলীকৰণ যিটো ওমেন এম্পাৱাৰমেণ্ট টপিকটোৰ পৰা আহিছে। ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এটা স্কিম আছিলে বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা। ইয়াৰ লক্ষ্য কি আৰু এই আঁচনিৰ অধীনত আত্মসহায়ক গোটবোৰৰ বাবে উপলব্ধ সুবিধাসমূহ। এই স্কিমটো আপোনালোকে জানিব লাগিব। অকল এইটো স্কিম বুলিয়ে নহয়, গভৰ্ণমেণ্টৰ অধীনত যিবিলাক স্কিম চলি থাকে এই স্কিমবিলাকৰ বিষয়ে অলপ আপোনাৰ জ্ঞান থাকিব লাগিব, আপডেট থাকিব লাগিব। বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয় এই স্কিমবিলাক প্ৰায়। এতিয়া নিযুত মইনাৰ দৰে কিছুমান আঁচনি আপোনাৰ গাৰ্ল চাইল্ডৰ এডুকেশ্যনৰ ক্ষেত্ৰত এইবিলাক চাব পাৰে। 3 নম্বৰ কুৱেশ্যনটো আহিলে আপোনাৰ জিঅ'গ্ৰাফি ৰিলেটেড সুধিছে ইয়াতে ব্ৰহ্মপুত্ৰ নদীৰ যিটো উৎসৰ পৰা মোহনালৈ গতিপথৰ বৰ্ণনা দিয়ক। তাৰপিছত চাওক 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনত লিখা আছে এইটো ইকনমিক্সৰ ৰিলেটেড হ'ব। এগ্ৰিকালচাৰ ইন আছাম থ্ৰু ক্ৰপিং ডাইভাৰ্চিফিকেশ্যন শস্যৰ বিবিধীকৰণ। শস্যৰ বিবিধীকৰণ মানে কি বুজিছে? এখন পথাৰতে এটা সময়তে আমি বিভিন্ন ধৰণৰ শস্য কৰিব পাৰোঁ। ধৰি লওক ধান কাটি হ'ল, তাৰপিছতে আমি মটৰ মাহৰ খেতি কৰিব পাৰোঁ। গতিকে তেনেধৰণৰ কথাখিনি অলপ চাব। এইটো এনেধৰণৰ টপিকখিনি ইম্পৰ্টেণ্ট হ'ব, ইকনমিক্সৰ পাৰ্ট হয় এইটো, এগ্ৰিকালচাৰ যিটো পাৰ্ট আছে। তাৰপিছত কুৱেশ্যন 5 নম্বৰটো চাওক আপোনাৰ মতে অসমৰ গ্ৰামাঞ্চলৰ বাসিন্দাসকলৰ বাবে এখন অৰ্থনৈতিক কল্যাণ আঁচনি প্ৰস্তুত কৰিবলৈ কোনবোৰ প্ৰাথমিক বিষয়ত গুৰুত্ব দিব লাগিব? এতিয়া গভৰ্ণমেণ্টে যেতিয়া স্কিম এটা ইমপ্লিমেণ্টেশ্যন কৰিবলৈ যায় তেতিয়া বহুতবিলাক দিশ আলোচনা কৰে, সকলোবিলাক দিশ চাই লয়। গতিকে আপুনি নিজক এতিয়া প্ৰশাসনিক বিষয়া হিচাপে ৰাখক আৰু ভাবক যে এটা স্কিম তৈয়াৰ কৰিব আৰু কোনবিলাক দিশত আপুনি গুৰুত্ব দিব আৰু সেই স্কিমটো হ'ব গাঁও অঞ্চলৰ বাসিন্দাসকলক লৈ। যেনে আপুনি ল'ব পাৰে তেনেকুৱা স্কিম, চাই ল'ব। এইটো উদাহৰণ হিচাপে আপোনালোকে মিছন বসুন্ধৰা ল'ব পাৰে, যিটো আপোনাৰ মাটি বাৰী যিটো ৰিলেটেড কাম চলি আছে চৰকাৰৰ, মাটিৰ পট্টা দিয়াৰ পৰা আৰম্ভ কৰি নামজাৰি এনেকুৱা ধৰণৰ কামখিনি। গতিকে এনেধৰণৰ স্কিমবিলাক ইমপ্লিমেণ্ট কৰিব যাওঁতে চৰকাৰে বহুতবিলাক দিশ আলোচনা কৰি লয়। নেক্সট কুৱেশ্যনটো অসমৰ আপোনাৰ কালচাৰৰ পৰা আহিলে মাজুলীৰ মুখাশিল্পৰ ওপৰত আৰু পুথিচিত্ৰলৈ ভৌগোলিক সূচক GI টেগ প্ৰদানে অঞ্চলৰ সাংস্কৃতিক সংৰক্ষণ আৰু শিল্পীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱিত কৰিব। গতিকে গোটেইবিলাক দিশ সামৰি ল'ব। এইটো আপোনাৰ কেনেকৈ সহায় কৰিব পাৰে চাব পাৰে, এইটো ভালকৈ লিখিব লাগিব ইকনমিক দিশৰ পৰা, ছ'চিয়েল দিশৰ পৰা। নেক্সট কুৱেশ্যন 7 নম্বৰটো এইটো আহিলে ৰেজিষ্টাৰ মেনেজমেণ্ট এই টপিকটোৰ পৰা। ত' অসমত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱ। গতিকে এইটো এটা আমাৰ অসমৰ সমস্যা, ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ পৰা আৰম্ভ কৰি ঠিক এনেধৰণৰ বিষয়বিলাক চাব আপুনি। নেক্সট কুৱেশ্যন এইটো ইক'লজিৰ পৰা আহিলে আপোনাৰ পিপুলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ এনেধৰণৰ বস্তুবিলাক। তাৰপিছত 9 নম্বৰটো আহিলে এইটো আপোনাৰ বিহু নৃত্য যিটো গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। এইটো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয়, লগতে এইটো কালচাৰৰ লগত জড়িত। 10 নম্বৰ কুৱেশ্যনটো আছিলে উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী এলেকাসমূহৰ শান্তি স্থাপন আৰু উন্নয়নৰ বাবে সাংস্কৃতিক আদান প্ৰদানৰ কাৰ্যসূচীবোৰে কেনেদৰে সহায় কৰিব পাৰে বৰ্ণনা কৰক। 11 নম্বৰ কুৱেশ্যন চাওক অসমলৈ ঘটা জনপ্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ আলোচনা কৰক আৰু তাৰ সম্ভাৱ্য আৰ্থসামাজিক ফলাফলবোৰ উল্লেখ কৰক। এতিয়া জনপ্ৰব্ৰজন জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যন হ'ব, লগতে এইটো ছ'চাইটিৰ লগত ৰিলেট কৰি লিখিব পাৰে।
জনপ্ৰব্ৰজনৰ মূল কাৰণ বুলি ক'লে কি কাৰণ হ'ব পাৰে? কাম কাজ বিচাৰি মানুহ আহে, যদি কোনোবা ঠাইত অশান্তিৰ সৃষ্টি হয়, হিংসাৰ সৃষ্টি হয়, সেই ঠাইৰ পৰা মানুহ আন ঠাইলৈ আহিব পাৰে। গতিকে এটা ডাঙৰ টপিক এইটো, ভালকে চাব। স্মাৰ্ট গাঁও অবিহনে স্মাৰ্ট চিটি বৰ্তি থাকিব নোৱাৰে। এইটো UPSC অহা এটা এছে টপিক আছিলে, আৰু এইটো ইয়াতে এটা কুৱেশ্যন হিচাপে দিছে। স্মাৰ্ট ভিলেজ আৰু স্মাৰ্ট চিটি প্ৰজেক্ট গুৱাহাটী। এতিয়া চাওক, আমাৰ গাঁও অঞ্চলত আমাৰ 70% পপুলেশ্যন বাস কৰে, আৰু গতিকে গাঁওক বাদ দি আমি চিটিৰ কথা ভাবিব নোৱাৰো। গতিকে আমি এনচাৰটো এনেকৈ লিখিব লাগিব যে গাঁৱৰ লগতে আমাক চিটিৰো মানে স্মাৰ্ট হ'ব লাগিব। মানে স্মাৰ্ট মানে কি বুজিছে, যাতে সকলোবিলাক সুবিধা মানুহে সহজতে পায়, ইনক্লুচিভ ডেভেলপমেণ্ট হয়। গতিকে এনেধৰণৰ দিশবিলাক সামৰি পেলাই এনচাৰটো লিখিব লাগিব। এইটো চাওক, কেনেধৰণৰ কুৱেশ্যন দিলে। ইংৰাজী ভাষাৰ পৰ্যাপ্ত জ্ঞান অবিহনে সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ সম্ভাৱনা খুবেই সীমিত। ইংৰাজী ভাষাৰ জ্ঞানৰ কথা আহিলে ইম্পৰ্টেঞ্চটো লিখিব। এইটো হয়, ইংৰাজী ভাষা জানিবই লাগিব বৰ্তমান সময়ত। এইটো আহিলে আপোনাৰ ক্লাইমেট ষ্টাডিজ। জলবায়ু পৰিৱৰ্তন এক দুৰ্যোগজনিত বিপদ নেকি? জলবায়ু পৰিৱৰ্তনৰ ফলত দুৰ্যোগৰ আশংকা কেনেদৰে বৃদ্ধি পাইছে, অসমৰ দুৰ্যোগৰ প্ৰসংগত আলোচনা কৰক। এতিয়া জলবায়ু পৰিৱৰ্তন এক দুৰ্যোগজনিত বিপদ নেকি? দুৰ্যোগজনিত বিপদলৈ এতিয়া পৰিৱৰ্তন হৈছে ক'ব গ'লে, মানুহে ইয়াক ৰূপান্তৰিত কৰিছে দুৰ্যোগলৈ। ধুনীয়াকৈ লিখিব পাৰিব এইটো অলপ। কেনেধৰণৰ কুৱেশ্যন আছে চাই ল'ব। কিছুমান কুৱেশ্যন কৰিবলৈ টান পাব, কিছুমান সহজো পাব, আৰু একেবাৰে নোৱাৰা নহয়। ধৰি লওক এতিয়া কিছুমান কুৱেশ্যন চাওঁ। এতিয়া অসমীয়া বোলছবিত গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। কথাষাৰ উদাহৰণসহ বিশ্লেষণ কৰক। এতিয়া জাহ্নু বৰুৱাৰ কথা আৰু ৰীমা দাসৰ বোলছবিত অসমীয়া গ্ৰাম্য জীৱনৰ কেনেদৰে প্ৰতিফলিত হৈছে। এতিয়া আপুনি জাহ্নু বৰুৱা বা ৰীমা দাসৰ বিষয়ে জানিব লাগিব, আৰু তেনেধৰণৰ মুভি আপুনি চাব লাগিব। সেইবিলাকৰ এটা সামগ্ৰিক জ্ঞান থাকিলেহে এনেধৰণৰ এনচাৰবিলাক লিখিব পৰা যায়। গতিকে মুভিও ইম্পৰ্টেণ্ট, তেনেধৰণৰ কথা। এনেধৰণৰ কুৱেশ্যনে আহে, একেবাৰে নোৱাৰাও নহয়। গতিকে আপোনাৰ নিজৰ ভাষাৰেও কিছুমান কুৱেশ্যন লিখিব পাৰি, মানে বুজি পালে। একেবাৰে নোৱাৰা যদিও আহে, এৰি থৈ আহিব নালাগে। যদি গোটেইখিনি কুৱেশ্যন কৰে তেতিয়াহ'লে আপোনাৰ নাম্বাৰ অহাটো অলপ সম্ভাৱনা বেছি হয়। এইখিনি কথা চাই ল'ব।